হাই ফ্ৰেণ্ডছ, মই লোহিত। মই ইউটিউব চেনেল নেচাৰ এণ্ড গাৰ্ডেনিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ ডেণ্ড্ৰবিয়াম লিটিফ্ৰাম আপোনালোকে বা ডেণ্ড্ৰবিয়াম হেটাৰকৰ্পাম আপোনালোকে কেনেকৈ প্ৰপাগেশ্যন কৰিব ফুলি যোৱা ষ্টেমৰ পৰা, সেই বিষয়ে। এতিয়া চাওক, এইবিলাক মই ধুনীয়াকৈ হৈ গৈছে। এইবিলাক হৈছে মোৰ লিটিফ্ৰাম। শিপা লাগিব ধৰিছে, আৰু ইয়াত মোৰ লিটিফ্ৰামো আছে। এইবিলাক লিটিফ্ৰাম হয়, আৰু লগতে মই এইবিলাক হয় ডেণ্ড্ৰবিয়াম হেটাৰকাৰ্পাম। এইবিলাক হ'ব ধৰিছে। চাওক, এইটো হৈছে একেবাৰে সহজ। আপোনালোকে পাৰিলে কৰিব, যদি আছে পুৰণি ষ্টেম, তেতিয়াহ'লে ষ্টেমবিলাক গুৰিত কাটি, মই চাওক এইবিলাক গুৰিত কাটিছোঁ। গুৰিত মোটামুটি ধৰক 2-3 ইঞ্চমান ওপৰত কাটি এইবিলাক মই দি থৈছোঁ। যিবিলাক ফুল ফুলি গৈছে, এইবিলাক গাঁঠি আছে, এই গাঁঠিবিলাকৰ পৰা ওলোৱা নাই পোখা, কিন্তু যিবিলাকত ফুলা নাই সেইবিলাকৰ পৰা ওলাইছে। এইটো কিপিৰিটাম হয়, ডেণ্ড্ৰবিয়াম কিপিৰিটাম। এইটো একেবাৰে ইয়াৰ সহজ পদ্ধতি। আৰু এটা হৈছে আপোনালোকে অলমাইও দি থ'ব পাৰে। অলমাই থ'লেও বহুত ধুনীয়াকৈ পোখা ওলায় বা কেঁকি ওলায়। এতিয়া চাওক, এইটো ধুনীয়াকৈ ইয়াক লাগি গৈছে। এতিয়া মই এইটো আপোনালোকে ইয়াক বা এনেকুৱা যদি হৈছে, বিশেষকৈ মই এইটো কি কৰিম, ইয়াত কাটি বা নহ'লে ইয়াৰ পৰা ডাইৰেক্ট মই আঁতৰাই দি এইটো লগাই দিম কটা টুকুৰাত বা সৰু চিডলিং পটত। আপোনালোকেও সেনেকৈ কৰিব পাৰে যদি আপোনালোকৰ লিটিফ্ৰাম আছে। অকল লিটিফ্ৰাম নহয়, ডেণ্ড্ৰবিয়াম লিটিফ্ৰাম, তাৰপিছত নবাইল, হেটাৰকাৰ্পাম, তাৰপিছত ফিম্বিয়েটাম, মস্কাটাম, তাৰপিছত এফাইলাম, ট্ৰেন্সপাৰেন্স, এমইনিয়াম, ডেভনিনাম, তাৰপিছত এনেকুৱা যিমান আছে, বা কি কয় ডেণ্ড্ৰবিয়াম ক্ৰিচেন্থিমাম, সেইবিলাক যিমানখিনি আছে গোটেইখিনি আপুনি তেনেকৈ প্ৰপাগেশ্যন কৰিব পাৰে। ইমান টান নহয় তেনেকৈ। এতিয়া ধৰক মই ইয়াত কি কৰিছোঁ, এইবিলাক নাৰিকলৰ বাকলি কাটিছোঁ, কাটি মই এনেকৈ বিচাৰি দি দিছোঁ। বিশেষকৈ এনেকৈ দি থৈছোঁ। দি মই ইয়াত চাওক, এইবিলাক এনেকৈ ওপৰতে কাটি কাটি দি থৈছোঁ। তেনেকৈ ধুনীয়াকৈ পোখা ওলাইছে। একেবাৰে সহজ পদ্ধতি, একো দিব নালাগে। বৰষুণ পৰাকৈ থৈ দিলে হৈ গ'ল। খালি ৰ'দ যাতে ভালকৈ বেছি ৰ'দ নপৰে তেনেকুৱা ঠাইত থ'ব, ধুনীয়াকৈ হ'ব। আৰু চাব যাতে পোক নধৰে। কেতিয়াবা পোকে খাই দিয়ে, ইয়াৰ গুৰিতে খাই দিয়ে পোকে কেতিয়াবা, সেইটো অলপ ধ্যান দিব লাগে। বাকী একো ইয়াত কৰিবলগীয়া নাই। আপোনালোকে যদি বৰষুণ নপৰে আপুনি পানী দি থাকিব পাৰে। ইয়াত মই দিছোঁ সেই বিশেষকৈ ৰান্দা মাৰিলে বা এইবিলাক যে যেতিয়া গছ কি কয়, বিশেষকৈ কাঠৰ টুকুৰা হওক বা কাঠবিলাক যেতিয়া কি কৰা হয়, কি কয় সেইটো ৰান্দা মাৰা হয়, তেতিয়া সেইবিলাক পাই যে, বা দাৰে কাটিলে এইবিলাক যিবিলাক জাবৰ ওলায়, সেইবিলাক মই ইয়াত দি থৈছোঁ। তাৰ পৰা এনেকৈ দি থৈছোঁ ধুনীয়াকৈ। ইয়াতো ধুনীয়াকৈ ওলাইছে মহিবা। ইয়াৰ মহিবিলাক হৈছে হেটাৰকাৰ্পাম। তাৰপিছত ইয়াত মই লিটিফ্ৰাম আছে, এইবিলাক লিটিফ্ৰাম হয়। এইটো একচুৱেলি বহুত ধৰণে কৰিব পাৰি ইয়াক প্ৰপাগেশ্যন। এইটো মই সাধাৰণ এইখিনি ধৰক এতিয়া বহুত হৈছে মোৰ ইয়াত, প্ৰায় গোটেইখিনি মিলালে প্ৰায় 100 মান হ'ব। ইয়াত নহয়, মোৰ আৰু আছে কিছুমান লিটিফ্ৰাম। আপোনালোকে কৰিব পাৰে সেইবিলাক কাটি। আৰু এটা উপায় আছে, আপোনালোকে এইটো ধৰক এইটো ষ্টেম আছে, আপোনালোকে এনেকৈ যিকোনো গছত ধুনীয়াকৈ বান্ধি দিব পাৰে, গছত চিধাকৈ বান্ধি দিব পাৰে, তেনেকৈ ধুনীয়াকৈ হৈ যায়। গতিকে আপোনালোকেও এনেকৈ কৰিব পাৰে, যদি কৰিব বিচাৰে ধুনীয়াকৈ হৈ যাব। ইমান টান নহয়, কৰিলেই হ'ল। কৰিলে বাঢ়িব, বহুত বাঢ়িব। আপোনালোকে ধৰক যদি এজোপা আছে, আপোনালোকে নেক্সট ইয়েৰ আপোনালোকৰ এজোপাৰ পৰা যদি এজোপা 2টা ষ্টেম আছে, 2টা ষ্টেম আপুনি নেক্সট ইয়েৰ কাটি থ'লে, বা এইবাৰ যদি এতিয়া কাটি থৈ দিয়ে, আপুনি দেখিব মোটামুটি কমচে কম 5টামানটো ওলাবই নতুন, আৰু ভাল ষ্টেম হ'লে আৰু বেছি ওলাব। গতিকে আপোনালোকে পাৰিলে চেষ্টা কৰক তেনেকৈ কৰিবলৈ, আপোনাৰো বহুত হৈ যাব। এতিয়া ধৰক মই লিটিফ্ৰাম এবাৰ বহুত বেছি হৈ যাব, যিহেতু কিনিলে বহুত দাম লয়। সেইটো কাৰণে মই এইবাৰ যিমানখিনি কিনিছোঁ সেইখিনিৰ পৰা মই পুৰণি ষ্টেমবিলাক কাটি এইখিনি ধুনীয়াকৈ কৰিছোঁ। অহা বছৰলৈ মোৰ প্ৰায় 100 মান পুলি হৈ যাব, আৰু অহা বছৰ মোৰ আৰু কৰিলে বহুতখিনি হৈ যাব। গতিকে ইমানেই আজিলৈ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। আৰু কিবা সুধিবলগীয়া থাকিলে আপোনালোকে বিশেষকৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।